জনাইছোঁ মই এটা অন্য ভিডিঅ'লৈ আৰু আজি যিহেতু জোৰোণ আছে যোনে মোৰ আগৰ ভিডিঅ'খিনি চাইছে তেওঁলোক সকলোৱে গম পায় আৰু যোনে চোৱা নাই তেওঁসকলকতো এতিয়া কৈছোঁ যে আজি মোৰ দাদাৰ জোৰোণ আছে গতিকে আজি জোৰোণৰ যিখিনি কাম আছিলে কৰা হৈছে ভিডিঅ' বনাবই পৰা নাছিলোঁ কামৰ কাৰণে ইফাল সিফাল যাব লগা হৈছিলে আৰু এইফালে পেণ্ডেলো ৰেডি হৈ গৈছিলে মই বিয়াৰ 3-4 দিনৰ আগতে ঘৰৰ পৰা আহিলোঁ তো যিহেতু এতিয়া ইয়াতে আছিলোঁ ভিডিঅ' বনোৱা নাছিলোঁ আৰু আজি দাদাৰ জোৰোণ তাৰ পেণ্ডেলটো আপোনালোকক দেখাই আছোঁ এইজনে হৈছে দৰা একদম বুধবাৰে দেখা পেণ্ডেল আৰু কাইলৈ দৰাৰ লগত যোৱাকে আহিবা এইবিলাক ভালকে মানে গভীৰভাৱে লোৱাই নাই আৰু এতিয়া জোৰোণ যাবৰ কাৰণে ৰেডি হৈছে এইফালে আছে জেঠাই মা ৰেডি হৈছে জোৰোণত যাবৰ কাৰণে বলক নাই 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 বাটত খালি উঠিব পাৰে এজনৰ ফোন নম্বৰটো মোক কংকন দা আছে মানুহ পালে নাই আৰু উঠিব বাটত কোন উঠি দিয়া একদম ফোন মাৰি আছে মই মাৰি আছো ৰ'বা সোমোৱাই দিলে আৰু এইফালে কইনা ঘৰ আহি পাই গ'লোহি আৰু এইফালে দৰা ঘৰ আৰু কইনা ঘৰ পেণ্ডেল কালাৰ ছেম পেণ্ডেল কালাৰ আৰু আহি পাইছোঁহি কইনা ওচৰৰ আমাৰ বৌ নতুন বৌ ফটোখিনি মোক হোৱাটছআপ কৰি দিবিচোন আমি ওলাই এইটো হেৰি কফি কাপত
এটা হাতে ওপৰত ধৰা এইটো কমপ্লিট প্লাই দেখছো এবাৰ এই দিয়ক হাতটো এই দিয়ক এইটো চাচোন তুমি নামাৰ মাৰি A few moments later. আহি পাই গ'লোহি ইয়াত ঘৰ এবাৰ ধুনীয়াকৈ পেণ্ডেলটো দেখাই দিব চেষ্টা কৰিছোঁ যিহেতু ভালকৈ পেণ্ডেল দেখুওৱা হোৱা নাছিলে এইটো পেণ্ডেল বাহিৰৰ ফালৰ পৰা আহি পেলাই ঘৰ পালোহি আৰু এতিয়া এইফালে যাব লাগিছে বহুতখিনি বেছি ভাগৰ লাগিছে কি আছে কি নাই বাকীখিনি দেখাই আছোঁ A few moments later. দৰাক নৰুৱাই আছে এইটো দৰা আমাৰ দৰাটো